হেল্ল' ফ্ৰেণ্ডছ, মই তুলিকাই মোৰ চেনেল দ্য একলেক্টিক মাইণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পাই যায়। এতিয়া আহোঁ আমি ভিডিঅ'টো চাওঁ। হাই ফ্ৰেণ্ডছ, আজি মই বেচনৰ লাড়ু বনাবলৈ লৈছোঁ। বেচনৰ লাড়ু বনাবৰ বাবে মোক লাগিব এইটো বাউলত মই 1 বাউল বেচন লৈ লৈছোঁ আৰু এয়া লৈছোঁ নাৰিকলৰ গুড়ি, এয়া লৈছোঁ মই চেনি আৰু এইখিনি ঘি লৈছোঁ আৰু আমাক লাগিব 2টা সৰু সৰু ইলাইচি। এতিয়া আহোঁ আমি লাড়ু বনাওঁ। এতিয়া মই গেছত পেন এখন দিছোঁ আৰু এইখন মোৰ এতিয়া গৰম হৈ গৈছে আৰু মই ইয়াত ঘিখিনি দি দিলোঁ। এতিয়া ঘিখিনি ভালকৈ মেল্ট হৈ যোৱাৰ লগে লগে মই ইয়াত বেচনখিনি দি দিম। ইয়াত দেখিছে আপোনালোকে ঘিখিনি ভালদৰে মেল্ট হৈ গৈছে। এতিয়া এইখিনি ভালকৈ গৰম হৈছে নে নাই মই অকণমান বেচনৰ গুড়ি দি চাই ল'ম। এতিয়া মোৰ ঘিখিনি গৰম হৈ গৈছে, মই ইয়াত বেচনখিনি দি দিম আৰু মই গেছটো সম্পূৰ্ণ ল' হিটত ৰাখি দিছোঁ। এখন হাতেৰে বেচনখিনি দি যাব আৰু এখন হাতেৰে এইটো লৰাই যাব আৰু এইখিনি ভালদৰে মিক্স কৰিব। এইখিনি এনেদৰে 4-5 মিনিট লৰাই থাকিব। এইখিনি তেতিয়ালৈ এনেকুৱাকৈ লৰাই থাকিব যেতিয়ালৈকে বেচনখিনিয়ে ঘিখিনি এৰি নিদিয়ে। এতিয়া মই ইয়াত ইলাইচি 2টা এনেকৈ ভাঙি দি দিছোঁ আৰু এইখিনি আকৌ মই লৰাই থাকিম। মোৰ এইখিনি ছাইডৰ পৰা এতিয়া ড্ৰাই হৈ আহিছে, গতিকে মই এতিয়া ইয়াত নাৰিকলখিনি দি দিলোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিম। এতিয়া মোৰ এইখিনি ফ্ৰাই কৰা হৈ গ'ল অলমষ্ট। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া মই ইয়াৰে কিছু অংশ এই প্লেটখনত লৈ লৈছোঁ আৰু মই এতিয়া ইয়াত চেনিখিনি গ্ৰাইণ্ডাৰত দিম, পিচি লৈ লৈছিলোঁ আৰু এইখিনিৰে এতিয়া এইখিনি মিক্স কৰি মই লাড়ু বনাম। এতিয়া মই এইখিনি ভালদৰে মিক্স হৈ গ'ল আৰু এতিয়া মই এই ঘি দিয়া বাতিটোৰে তাৰ পৰা অকণমান ঘি দুয়োখন হাতত ভালদৰে সানি লৈছোঁ। আৰু এতিয়া মই এনেকৈ লাড়ু বনাই যাম। এতিয়া মোৰ এটা লাড়ু হৈ গ'ল আৰু ঠিক এনেদৰে মই বাকী লাড়ুবোৰো বনাই যাম। এতিয়া আপোনালোকে দেখিছে মোৰ বাকীবোৰো লাড়ু ৰেডি হৈ গ'ল। আৰু আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। থেংক ইউ।